নমস্কাৰ, কি খবৰ সকলোৰে? আজি মোৰ লগৰ এজনীক বিয়া ভাত খাবলৈ মাতিছোঁ। ছোৱালী জীৱনৰ শেষৰ সাজ ভাত তাই আজি আমাৰ ঘৰত। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰিকৰ, আপুনি অহাৰ পৰা একদম পুৰা জুইতে খানা বনাই আছে। কি বনাইছে? পুৰা হেতা মাৰি আছে। হেতা মাৰণি। আমাৰ জুই ঠাণ্ডা দিনত জুই মেইন আৰু এয়া আমাৰ এছিষ্টেণ্ট হাই কৰি দিয়া। অ মনু ওলাটা দে নমস্কাৰ সকলোকে। মোৰ ভিডিঅ'ত প্ৰথমবাৰ দেখিছে তাইৰ সৈতে বেছি ভিডিঅ' বনোৱা হৈছে মীনাক্ষীৰ লগত। তাইৰ বিয়া দিন চমু চাপি আহিছে। এতিয়া মই ঘৰত আছোঁ, সেইটো কাৰণে তাইক আজি বিয়া ভাত খাবলৈ মাতিছোঁ। লগতে ভাবিছোঁ তাইৰ যুৱ জীৱনৰ এটা শুভেচ্ছা জনাবলৈ আপোনালোককো দেখাই দিলোঁ। ছোৱালী এতিয়া আহি পেলাই বোৱাৰীৰ ৰূপতে দেখা পাম আৰু ছোৱালী ৰূপত দেখা নাপাওঁ আৰু। আপোনালোক চব আহিব বিয়া খাবলৈ। তাই ডেটটো কৈ দিবি 6 মাৰ্চ। 6 মাৰ্চত তুমি কিবা এটা কৈ দিয়া। সখী, এয়া সখী আমাৰ। কান্দিবা নেকি? তাই কান্দিব এতিয়া। যা মাজনী। একো নাই ওচৰতে বিয়া হ'ব। সুন্দৰ প্ৰচেষ্টা কৰি আছোঁ আমি। সুন্দৰ প্ৰচেষ্টা কৰি আছোঁ। ওচৰতে বিয়া দৰা ঘৰ আহি দিব পাৰিব আৰু টেনশ্যন নাই। আমি এতিয়া বিয়া খাবলৈ একদম ৰেডি পুৰা। চাই থাকিব।